Hey guys, welcome back to my channel. So guys, আজি আকৌ এটা নতুন জেগাত গৈ আছো। তো চাই থাকক কেনেকুৱা হয় ভিউ প্লেস। এফালে আপোনাৰ যায় এফালে মেইন গেটখন আছে গ'লে আপুনি এনেকুৱা পায়। এইটা কোনফালে গ'ল এখন কোনফালে এইফালে So place to চাওক কি চালিয়া প্লেচ ৰাজগড় বুলি কয়। এইখিনি ফ্ৰেণ্ডছখিনি এতিয়া গা চা ধুব অলপ। আকৌ এবাৰ চাওক কেছটো অলপ কমপ্লিকেটেড হৈ গ'ল ভবামতে নহয়। এইপিনে কি হ'ল অৰুণাচল এইপিনে গ'লে অৰুণাচল হেংগিং ব্ৰিজ খাই চালিয়া চালিয়া জেগা আছে ঝৰ্ণা এটা আছে এতিয়া সেইফালে যাব নিদিয়ে ক'লা। এতিয়া আমি অসমতে আমি এতিয়া তাতো মাৰিব লাগিব ধুনীয়াকৈ। একো নাই নিদিলে যেতিয়া আমি এতিয়া ধুনীয়াকৈ যাব। So guys, আমি এতিয়া ৰাজগড়ত আছো। গৰমত পুৰা গা চা ধুই আছো, গোটেই লগৰকেইটা ধুই আছো, ফিল কৰি আছো ন। চ' চাওক লগৰ গোটেই এইপিনে অৰুণাচল গোটেই আমি এতিয়া অসমত আছো ন। অসম মেইন ন গ্ৰীণ ন কিবা এটা কোৱা। চাওক গোটেই লগৰখিনিয়ে ধুই আছে পুৰা ফুল এনজয় মুডত আছে ফুল। গৰমত পুৰা হতি দে very sunny day. এইপিনে ধুই আছে। ধৰ্ম কি হ'ল বে ভাগৰ লাগিছে নি? উঠি দে এই কিবা এটা কোৱা ন। টিপ ন ব্ৰ এইটো কাপ নহয় এইটো ডাইৰেক্ট যাব। মাটি মানুহ পুৰা পুতি দিয়া তাক মাটি মানুহ ভৈৰৱ গগৈ মাথা চেৰা দি চাওঁ নাই পুতি দিয়া বনাই দিয়া মোক লাইজে পুতি দিম বুলি কৈছে। মইনো কি কম আৰু কেলা সভা পুতি দিয়ক আৰু দিয়া মাতোৱে মানুহ। জয় ৰাম মন্দিৰৰ এইবিলাক মিহি কৰি দিয়া বে ৰাম মিহি কৰি দিয়া মাথাত খুলে দি আছে কেলা মাথা নিদিবা ওম লিখি দে কেলা ওম লিখি দে কোনোবা
হিৰক পুৰা গোৱাত আছে কাটা দাঙিয়া দাঙিয়া পিনি গোৱাত আছে চবে এইপিনে চাপ গাইজ গা চা ধুলো আমি ধুনীয়াকৈ টিপটপকৈ ধুলো এতিয়া আমি ওলাই আছোঁ আকৌ ইয়াৰ পৰা উভতি যাওঁগৈ ত' এয়া চাওক এইখিনি লগৰখিনি ইফালে পাৰ হ'ল নদী ত' আমি এতিয়া গৈ আছোঁ ত' চাই থাকক গাইজ আমি গা চা ধুলো এতিয়া বিন্দাছ যাব ওলাইছোঁ আৰু ঋতিকৰ বেড ট্ৰিপ এটা হৈ গ'ল আৰু চশমাখন গুচি গ'ল নদীত গা ধুওঁতে নাই হৈ থাকে মোৰ এতিয়া দীঘাত গা ধুওঁতে উঠি গুচি গ'ল এইবিলাক মিনিমেল কেছ হৈ থাকে তোমাৰ মানে এইখনো কপাল বেয়া হৈছে চাই থাকিব